হে গাইজ কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় আপোনালোকৰ সকলোৰে ভাল আৰু মোৰো ভাল ঠিকে ঠাকে চলি আছে। আজি হৈছে 25 জানুৱাৰী। বৰ্তমান আজি যাম আমি কাজিৰঙা কালি ৰাতিপুৱা যাই পাম ঘৰে 26 জানুৱাৰী দিনা যাই পাম পিকনিক খাবলৈ গৈ আছোঁ। আপোনালোকক দেখুৱাম যিমানখিনি পাৰোঁ সিমানখিনি দেখুৱাব চেষ্টা কৰিম। ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা চাই থাকিব স্কিপ নকৰাকৈ তেন্তে বলকচোন। এতিয়া বৰ্তমান যাম আমি ৰুমত যাই খানা পিনা খাই ল'ম। তাৰপিছত গাড়ী আমি মোটামুটি 10জনমান মানুহ যাম, 2খন গাড়ীত। আপোনালোকে যিমানখিনি পাৰোঁ ৰাতি ক'ত কি হয়, ক'ত কেনেকৈ আমি কি কৰোঁ সকলো দেখুৱাম আপোনালোকে। ভিডিঅ'টো প্ৰথমৰ পৰা একেলগে আছে, একেবাৰে স্কিপ নকৰাকৈ। বৰ্তমান গৈ আছোঁ ৰুমলৈকে, বাকী এটা আছে ৰুমত। এতিয়া মই বৰ্তমান গৈ আছোঁ মংগলদৈ চুপহি পাৰ্ক এইখন, আৰু আমাৰ ঘৰে ৰুমটো আগত আছে দেখুৱাই আছোঁ। চ' গাইজ ৰুমটো কাক পাই যাম আৰু এয়া আমাৰ বৰ্তমান গাড়ী লেণ্ড কৰি থৈ দিছে। আৰু বৰ্তমান আমাৰ এইটো ইয়াত ৰুম আমাৰ, মই এইফালে গৈ আছোঁ আৰু এখন গাড়ী ইফালে আছে এইখন গাড়ী। বৰ্তমান গৈ আছোঁ ৰুমলৈকে, আন্ধাৰ পৰিৱেশ দেখুৱাই আছোঁ আপোনালোকক। বৰ্তমান গৈ আছোঁ মই চিৰিৰ ওপৰত। সদায় বৰ্তমান এয়া মাংস বনাই আছে, এয়া মাৰি আছে বনোৱা নাই। এয়া এইফালে খানাৰি দি এয়া দালি বনাই আছে। এইবিলাক আমাৰ অন্য মানুহ গোটেইসোপা যাব গুৱাহাটী দল এইটো আমাৰ। এইবিলাক বনাই আছে। ইয়াতে গাহৰি আছে, এইটো আপোনাৰ ছাগলী, এইটো মটন। ধুনীয়া মাংস বনাই ভাস্কৰদাই আৰু বনাই থাকিব। এয়া আমাৰ এই গাইজ বৰ্তমান আমি আহিছোঁ ৰাম মন্দিৰত দৰ্শন কৰি এতিয়া যাম আমি কাজিৰঙা। এটা বলকচোন আজি কাজিৰঙালৈকে। এতিয়া বৰ্তমান আমি মংগলদৈ ৰাম মন্দিৰত দৰ্শন কৰি ল'লোঁ, কৰি এতিয়া বৰ্তমান যাম আমি কাজিৰঙা। বহুত ৰাতি হ'ল, বৰ্তমান 11টা বাজিল। এতিয়া আমাৰ গাড়ী ৰেডি ষ্টাৰ্ট কৰোঁ। তেলটো পাই গ'লোঁ, এতিয়া তেল ভৰাব, তাৰপিছত আকৌ যাম আমি। এতিয়া বৰ্তমান বাঢ়িছে 12টা আপোনাৰ। এয়া আপোনাৰ তেল ডিপু বৰ্তমান। এই আমাৰ ড্ৰাইভাৰটা এইটো বৰ্তমান গাড়ীত তেলটো ভৰাই লৈছে আৰু ভাস্কৰদা আছে, মই দেখুৱাই আছোঁ। এইটো ভাস্কৰদা, কেনেকুৱা ফিল? একদম বঢ়িয়া। আমি ক'ত গৈ আছোঁ এতিয়া? কাজিৰঙা গৈ আছোঁ আমি বহুত দূৰ আছে আৰু যাব লাগে। আমি তেল ডিপুত আহি তেলটো ভৰাই ল'লোঁ। আমি কেইটা বজাত পাম যায়? আমি গৈ 5টা বজাত, 5:30 বজাত আমি পहुঁচাই দিম। আকৌ এতিয়া আমি গৈ আছোঁ গাইজ। গাড়ীত তেল চেল ভৰাই আকৌ আৰম্ভ কৰিছোঁ আমি কাজিৰঙালৈ। তাতে বলকচোন আপোনালোকৰ যিমান পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিম। বৰ্তমান আমি ভোমৰাগুৰিত দলং পাই গ'লোঁ। এয়া বৰ্তমান আমি ভোমৰাগুৰিত দলঙৰ বৰ্তমান ইয়াতে থিয় হৈ আছোঁ। এতিয়া বৰ্তমান যাম আমি কাজিৰঙা। চ' গাইজ এইখনে হৈছে ভোমৰাগুৰিত দলং। কি ধুনীয়া পৰিৱেশ, ৰাতিৰ পৰিৱেশটো চাই লওক আপোনালোকে। আৰু ভিডিঅ'টো যদি ভাল লাগিছে আপোনালোকে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। তেন্তে ব'লক আকৌ কাজিৰঙালৈকে। চ' গাইজ বৰ্তমান আমি পাই গ'লোঁ জখলাবন্ধা, আৰু ইয়াৰ পৰা গড়ে 50 কিলোমিটাৰমান দূৰ হ'ব, তাৰপিছত আমি পাই যাম। এতিয়া বৰ্তমান জখলাবন্ধা। এয়া কিবা এটা খাই লওঁ, তাৰপিছত গৈ আছোঁ গাইজ। বৰ্তমান জখলাবন্ধা ব্ৰেকফাষ্টটো কৰি ল'লোঁ। এতিয়া আকৌ যাম কাজিৰঙা। মানে বৰ্তমান এতিয়া বাজিছে 3টা, মানে ৰাতি পুৱাব আৰু। তেনে ব'লক একেবাৰে কাজিৰঙা। বৰ্তমান ফাইনেলি আহি পাই গ'লোঁ আমি। জীপ চাফাৰী কৰিম এতিয়া, আপোনালোকক দেখুৱাই থাকিম প্ৰথমৰ পৰা একেলগে চাই থাকিব। কাজিৰঙা আহি পাই গ'লোঁ। ত' গাইজ বৰ্তমান আমি আহি পাই গ'লোঁ জীপ চাফাৰী কৰিবলৈ। মানে দাম দৰ কৰি আছে, বুকিং কৰা নাই, বৰ্তমান বুকিং কৰিব। আপোনালোকক দেখুৱাই আছোঁ অকণমান বেক কেমেৰা কৰি তামান কোৱালি পেলাইছে। চ' গাইজ বৰ্তমান আমি জীপ লৈ ল'লোঁ। এতিয়া বৰ্তমান যাম আমি ভিতৰলৈকে। গেট পাছ লৈ ল'লোঁ বৰ্তমান। এয়া আমাৰ দল এয়া এতিয়া লক্ষ্যৰা কেনেকুৱা? লক্ষ্যৰা ফাইন
ফাইন ফাইন ফাইন এইটো জগদীশ দা ছাৰ এয়া আপোনালোকক বেক কেমেৰা কৰি দেখুৱাই আছোঁ মই। ত' গাইছ বৰ্তমান আমি ৰখি আছোঁ জীপ চাফাৰীলৈকে 7:30 মানে গেট খুলি দিব। এইটো গেট বৰ্তমান এয়া জগদীশ দা আৰু বহুতো মানুহ ৰখি আছে। 7:30 পৰা ষ্টাৰ্ট হৈ যাব আৰু জীপ চাফাৰী এয়া মৰ্ণিং টু মৰ্ণিং কাজিৰঙা। চ' গাইজ বৰ্তমান আমি ভিতৰ পাই গ'লোঁ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। এইটো গড় গড় চ' গাইজ বৰ্তমান গৈ আছোঁ কাজিৰঙাৰ ভিতৰত সোমাই গ'লোঁ। এতিয়া দেখা হ'লে একো নাই কুঁৱলী। চ' গাইজ গৈ আছোঁ কাজিৰঙাৰ ভিতৰলৈ সোমালোঁ বৰ্তমান। এয়া বৰ্তমান হৰিণা বৰ্তমান হৰিণা নে ছাগলীহে গমেই নাপায়। চাব লগা নাই আৰু দেখা পালি হৰিণ ইমান যি হ'লেও মাইতা হৰিণ আৰু মাল দেখা পালি লাহে লাহে যাবি পাৰ না। চ' গাইছ আমি বৰ্তমান কাজিৰঙাৰ ভিতৰৰ পৰা আহিলোঁ জীপ চাফাৰী কৰি। এতিয়া বৰ্তমান গৈ আছোঁ আমি নিমাতী ঘাট মাজুলী। তাতে যাই আপোনাৰ খানা পিনা খাই বৈ আকৌ আমি যাত্ৰা আৰম্ভ কৰিম ঘৰলৈকে। তেন্তে ব'লক নিমাতী ঘাটলৈকে আপোনালোকক দেখুৱাই আছোঁ বেক কেমেৰা কৰি প্ৰথমৰ পৰা শেষলৈকে। ভিডিঅ'টো যদি চাই ভাল লাগিছে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবা। তেন্তে ব'লক ব'লক ফাইনেলি পাই গ'লোঁ আমি নিমাতী ঘাট মাজুলী। নিমাতী ঘাটত আমি খানাটো খাম বৰ্তমান আপোনালোকক দেখুৱাম। বৰ্তমান আমাৰ পেইণ্টিং প্লেচ দেখুৱাইছোঁ আপোনালোকক চাই লওক। চ' গাইছ আমাৰ ভাত পানী হৈ গ'ল। এতিয়া আমি খাই বৈ মানে যাব লাগে বহুত দূৰ, তাৰ কাৰণে যাব বৰ্তমান আমাৰ খানা পিনা খাই লোৱা হৈ গ'ল। এতিয়া আমি যাবলৈ ওলাইছোঁ যিহেতু গাড়ী আনিব গৈছে। বৰ্তমান বাজিল 3টা, যিহেতু আমি 8 ঘণ্টাৰ বাদ যাব লাগিব মংগলদৈলৈ। যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবা। তেন্তে ব'লক আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। তেন্তে বাই বাই আজিলৈকে।